নমস্কাৰ, মই ডেইলি লাইফ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আজি আমি আলোচনা কৰিম সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ বিষয়ে। প্ৰথমে আমি আৰম্ভ কৰিছোঁ কপৌ ফুল। কপৌ ফুলৰ আন এটা নাম হৈছে আমোল কচু। দ্বিতীয়টো হৈছে কুলি। কুলিৰ আন নাম হৈছে কি মধুঘোষ, পৰভূত, কলঘোষ, বসন্তশখা, পৰপুষ্ট আদি। তৃতীয়তে আহিলে কবচ। কবচটোৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দ হৈছে সন্না, কাচনি আদি। তাৰপিছত আহিলে কুবেৰ। কুবেৰৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দ হ'ব যক্ষ, ত্ৰিশিৰা, ধনেশ আৰু যক্ষৰাজ। চতুৰ্থত আহিলে কামদেৱ, ৰতিপতি, মনোজ, অংগজ, ৰতিশ আৰু মদন। এইটো ৰতিপতি বুলি কাৰণে কামদেৱৰ পত্নী ৰতি দেৱী আছিল, সেইকাৰণে তেওঁক ৰতিপতি বুলি, অৰ্থাৎ ৰতিৰ পতি বা ৰতি দেৱীৰ গৰাকী হৈছে ৰতিপতি। তৃতীয়তে হ'লে কোঠা। এই যে আমি যিটো ৰুম, ইংৰাজীত ক'লে ৰুম কওঁ, তাৰ সমাৰ্থক শব্দ হ'ব কোঠালি, পুলি, কোঠৰী। তৃতীয়তে আহিলে কলিজা, যিটো আমাৰ হৃদয়ৰ কলিজা থাকে, তাৰ আন এটা নাম হৈছে প্ৰতিশব্দ হ'ব ৰক্তাশয়, হাইজা, আমোঠ। তাৰপিছত আহিলে কাঁড়। এই যে আমি ধেনুসৰ ব্যৱহাৰ কৰোঁ কাঁড়, তাৰ প্ৰতিশব্দ হৈছে সায়ক, অধীৰ্য, বান, তীৰ ইত্যাদি। গৰুড় পক্ষীৰ নাম আপোনালোকে নিশ্চয় শুনিছে। এই গৰুড়ৰ আন প্ৰতিশব্দ হৈছে সীতানন্দ, অৰ্ক, গৰুণ্ড, খগপতি, খগৰাজ আৰু গৰুণ। গছ। আমি গছ সকলোৱে দেখি থাকোঁ, গতিকে গছৰ প্ৰতিশব্দ বা সমাৰ্থক শব্দ কি হ'ব? পত্ৰী, তৰু, ক্ষিতিৰো, বিৰিখ, পাপদ, বৃক্ষ, মহিজাত, পাদক আদি। তাৰপিছত আহিলে গৰখীয়া। যি লোকে গৰু চৰায় বা গৰু পাল চৰায় বা গৰু ৰখে, তেওঁলোকক গৰখীয়া বুলি কোৱা হয়। গতিকে গৰখীয়াৰ আন সমাৰ্থক শব্দ হ'ব বৎসপাল, আভিৰ, বল্লভ, গোৰক্ষক। এতিয়া আপোনালোকে আকৌ এবাৰ মোৰ নোটখিনি এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাটো, যাতে আপোনালোকে লিখি ল'বলৈ সুবিধা হয়। এইখিনি আচলতে মই যেতিয়া পঢ়িছিলোঁ তেতিয়া লিখি ৰাখিছিলোঁ, আৰু এই শব্দবোৰ আচলতে আমি ব্যৱহাৰ কৰোঁ হয়, কিন্তু প্ৰতিশব্দ সুধিলে পতককৈ আমাৰ মনত নাহে বা আমি নাজানিব পাৰোঁ। সেইকাৰণে আপোনালোকে এইখিনি ধুনীয়াকৈ লিখি ৰাখিব, যাতে আপোনালোকৰ ভৱিষ্যতে সহায় হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।